নমস্কাৰ বন্ধু বান্ধৱীসকল, অৱশেষত ভাল খবৰ আহিছে নিবনুৱাসকলৰ কাৰণে যে যি 22,000ৰ চাকৰি বিজ্ঞাপন অহাৰ কথা আছিল, 22,000 নহয় 32,689টা পদৰ চাকৰি বিজ্ঞাপন প্ৰকাশ পাব। অতি সোনকালে প্ৰকাশ পাব, সকলো ৰেডি হৈছে আৰু অতি ভাল খবৰ আছে। ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব। এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলো ধৰণৰ ইনফৰমেশ্যন আগতীয়াকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম। সকলো ধৰণৰ ইনফৰমেশ্যন সময়মতে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটযোগে যোৱাকালি ঘোষণা কৰিছে যে 32,689টা পদৰ চাকৰি বিজ্ঞাপন প্ৰায় সাজু। অক্টোবৰৰ প্ৰথমতে বিজ্ঞাপন প্ৰকাশ পাব আৰু অক্টোবৰৰ প্ৰথমৰ পৰাই এপ্লাই ষ্টাৰ্ট হ'ব। আৰু কোনটো ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ পৰীক্ষা পাতিব আৰু কম্বাইন কোনকেইটা ডিপাৰ্টমেণ্ট মিলি পৰীক্ষা পাতিব, সকলো ধৰণৰ ইনফৰমেশ্যন মই লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু ভাল খবৰ আছে, ভিডিঅ'টোৰ শেষত EWSৰ ক্ষেত্ৰত ভাল খবৰ আছে আৰু আপোনালোকৰ এই খবৰে অতি আনন্দিত কৰিব। আহকচোন পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটযোগে কি ক'লে যে চাকৰি ল'বলৈ সাজু হওক নিবনুৱাই। চাকৰি ল'বলৈ সাজু হওক নিবনুৱাই। আপোনালোকৰ কাৰণে অতি ভাল খবৰ আহিছে। 32,000 চৰকাৰী চাকৰি ওলাব, 22,000 নহয় 32,000। কোন কোন ডিপাৰ্টমেণ্টৰ ওলাব, কোন কোন কম্বাইন এক্সাম পাতিব, কোন কোন নিজাববীয়াকৈ পৰীক্ষা পাতিব, সকলো ইনফৰমেশ্যন কৈ আহিছোঁ। গৃহ বিভাগত 4,097টা পদ ওলাব, গৃহ বিভাগত অৰ্থাৎ পুলিচৰ। স্বাস্থ্য বিভাগত 5,105টা পদ, হেল্থ ডিপাৰ্টমেণ্টৰ 5,105টা পদ, য'ত ইনক্লুডিং হৈ আছে DME 2,008টা পদকেইটাও ইনক্লুডিং হৈ আছে। শিক্ষা বিভাগত আছে 10,229টা পদ। এডুকেশ্যন ডিপাৰ্টমেণ্টত সকলো ধৰণৰ এডুকেশ্যন আছে, যেনেকৈ হাইস্কুল, হাই ছেকেণ্ডাৰী, LP UP সকলো মিলি আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়নত আছে 1,176টা পদ। তৃতীয় বৰ্গ অৰ্থাৎ যিবিলাক কম্বাইন এক্সাম পাতিব কেইটামান ডিপাৰ্টমেণ্ট মিলি, সেইকেইটাৰ কম্বাইন এক্সামৰ থাৰ্ড গ্ৰেড পষ্ট আছে 7,773টা পদ। চতুৰ্থ বৰ্গৰ বাবে আছে, য'ত কম্বাইন এক্সাম পাতিব তাত চতুৰ্থ বৰ্গৰ পদ আছে 4,939টা পদ। গতিকে টোটেল মিলি সৰ্বমুঠ 32,689টা পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। প্ৰায় সাজু হৈছে, অক্টোবৰৰ প্ৰথমতে বিজ্ঞাপন প্ৰকাশ পাব। এই চেনেলৰ জৰিয়তে পোনপ্ৰথমে সকলো ধৰণৰ ইনফৰমেশ্যন গম পাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে অৱগত কৰিলে এই কথা, টুইটযোগে যোৱাকালি ঘোষণা কৰিছে। গতিকে অতি ভাল খবৰ, 32,689টা পদৰ চাকৰি বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাব, প্ৰায় সাজুই হৈছে। আৰু কোনকেইটা ডিপাৰ্টমেণ্ট আপোনালোকে গমেই পালে যে পুলিচৰ নিজাববীয়াকৈ পৰীক্ষা পাতিব, হেল্থ ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ পাতিব, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিজাববীয়াকৈ পাতিব পৰীক্ষা, সকলোখিনি গমেই পালে। এডুকেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ শিক্ষা বিভাগে নিজাববীয়াকৈ পাতিব পৰীক্ষা। আৰু কম্বাইন এক্সাম যি আপোনালোকে পদ দেখিলে, তৃতীয় বৰ্গৰ কাৰণে 7,700টা আৰু চতুৰ্থ বৰ্গৰ কাৰণে 4,000 চামথিং এটা পদ যি দেখিলে, তাত কম্বাইন যিকেইটা এক্সাম পাতিব ADREৰ নিচিনাকৈ কম্বাইন এক্সাম, সেইকেইটা ডিপাৰ্টমেণ্ট হৈছে APDCL, মন কৰক প্ৰথমতে আছে APDCL, এগ্ৰিকালচাৰ আছে, এগ্ৰিকালচাৰৰো কম্বাইন হ'ব। লগতে আৰু কেইটামান ডিপাৰ্টমেণ্ট থাকিব তাত, ধৰি লওক তাত থাকিব পাৰে আপোনালোকৰ হেণ্ডলুম, টেক্সটাইল, বাকী যিসমূহ ডিপাৰ্টমেণ্ট আছে, পঞ্চায়ত গ্ৰামোন্নয়ন, পুলিচ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ, এই ডিপাৰ্টমেণ্টকেইটাৰ বাহিৰে বাকী যিসমূহ ডিপাৰ্টমেণ্ট থাকিব APDCL, এগ্ৰিকালচাৰ, হেণ্ডলুম, টেক্সটাইল বা অন্যান্য যিমান ডিপাৰ্টমেণ্ট থাকিব, ফিচাৰীকে আদি কৰি সকলো কম্বাইন এক্সাম পাতিব। এতিয়া হওক EWSৰ কথা। EWSৰ কাৰণে বহুত ভাল খবৰ আহিছে, যিহেতু 26,000ৰ যিটো আমাৰ ADRE প্ৰথম পৰীক্ষা হৈছে তাত EWS আছিলে, কিন্তু তাৰপিছত অসম চৰকাৰে EWS কোটা উঠাই দিছিলে, যে EWS নাছিলে। কিন্তু এটা ভাল খবৰ আহিছে, এই বৰ্ষৰে 29 এপ্ৰিলত এখন অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন অৰ্ডাৰ নটিফিকেশ্যন আহিছিলে যে EWS পৰৱৰ্তী এক্টিভ হৈছে, যে যিসকলে EWSৰ কাৰণে চিন্তা কৰি আছিলে যে আগন্তুক 32,000 বা 22,000 বিজ্ঞাপন EWS কোটা থাকিবনে নাই, কিন্তু মই আপোনালোকক চিয়ৰলি ক'ব পাৰোঁ EWS কোটা থাকিব। কাৰণ এইখন নটিচখন ভালদৰে মন কৰক, ডিপাৰ্টমেণ্টৰ পাৰ্চনেলৰ পৰা আহিছিলে 29 এপ্ৰিলতে।
গতিকে এইখন ভালকৈ আপোনালোকে পঢ়ি চাব। তাত প্ৰিন্সিপাল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম ডিক্লেয়াৰ কৰি দিছিলে যে এই নটিছখনে প্ৰমাণ কৰি দিয়ে যে ইয়াত লিখা আছে যে যি আগৰ যি সেই নাছিলে এতিয়া পুনৰ এক্টিভ হ'ব। গতিকে আপোনালোকে EWSৰ কাৰণে যি চিন্তা কৰি আছিলে এতিয়া আপোনাৰ EWSখন বনাব পাৰে। যিসকলে EWS কেটেগৰীত পৰে যিসকলে পৰে তেওঁলোকেহে বনাব। আপোনালোকে তাৰ যিখিনি ইণ্টাৰনেটত পাই যাব EWSৰ গুগলত চাৰ্চ মাৰিব যে কি ক্ৰাইটেৰিয়া আছে, কিমান ইনকাম লাগে ইয়াৰলি আৰু কি থাকিব লাগে যাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰে EWSৰ। গতিকে তেওঁলোকে EWS বনাব আৰু EWS কথা পৰৱৰ্তী আপোনালোকক মই কৈছোঁ 32,000 বিজ্ঞাপনত থাকিব। গতিকে এতিয়াৰ পৰা EWSৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, কাৰণ EWSখন বনাওঁতে অলপ টাইম লাগে, যিহেতু 10 দিন বা এসপ্তাহ 15 দিনো কিছুমানৰ লাগিছে। আৰু বৰ্তমান যিহেতু চাকৰি বিজ্ঞাপন হ'ব প্ৰায় সাজু হৈছে, গতিকে EWSৰ কাৰণে চাৰ্কুল অফিচসমূহত বহুতো ভিৰ হ'ব পাৰে। গতিকে আপোনালোকে আজি বা কাইলৈ এপ্লাই আৰম্ভ কৰাৰ ইনকাম চাৰ্টিফিকেটখন উলিয়াব লাগিব, তাৰপিছতহে EWSৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে নটিছখন আপোনালোকে নিশ্চয় পঢ়িলে স্কিপ নকৰিব বা পজ কৰি নটিছখন ভাল কৰি পঢ়ি ল'ব। গতিকে যিহেতু মই ইয়াৰ আগতো EWSৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, তাতো মই দেখুৱাইছিলোঁ যে EWS থাকিব নে নাথাকে তাৰ ওপৰত মই এটা কনফাৰ্ম দিয়া নাছিলোঁ, কিন্তু নটিছখন মই আপোনালোকক দেখুৱাইছিলোঁ। পৰৱৰ্তী যিহেতু বহুতে মোক প্ৰশ্ন কৰি আছে যে EWSত থাকিব নে নাথাকে পৰৱৰ্তী বিজ্ঞাপনসমূহত মই আপোনালোকক আজি ভিডিঅ' আকাৰে বনাই দিছোঁ। যিহেতু অসম চৰকাৰে 29 এপ্ৰিলত এখন পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা কৈছিলে যে EWS থাকিব। গতিকে পৰৱৰ্তী যিহেতু এপ্ৰিল মাহৰ পিছত কোনো ধৰণৰ বিজ্ঞাপন তেনেকুৱা প্ৰকাশ পোৱা নাই, গতিকে যিহেতু প্ৰকাশ পাবলৈ ওলাইছে 32,000 বিজ্ঞাপন, গতিকে তাত EWS কোটা নিশ্চয়কৈ থাকিব। গতিকে আপোনালোকে এতিয়া চিন্তা নকৰিব, EWS বেক। ভাল খবৰ আহিছে নিবনুৱাসকলৰ বাবে, যিসকলে EWS থাকিবলৈ নাথাকে। যিহেতু EWS বনাওঁতে কিছু অলপ খৰচ হয়, যিহেতু যদি নাথাকিবও পাৰে, গতিকে তেনেকৈ হ'লে বনাবলৈ বহুতে সংকোচ কৰি আছিলে, কিন্তু এতিয়া কোনো চিন্তা নাই, EWSটো থাকিব। আপোনালোকে বনাবৰ কাৰণে ৰেডি হওক। আৰু যিহেতু এপ্লাই ষ্টাৰ্ট হ'ব, গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। পোনপ্ৰথমে যেতিয়া অফিচিয়েল নটিফিকেশ্যন বা এপ্লাই আৰম্ভ হ'ব, যিহেতু হ'বই এদিনৰ ভিতৰতে আপোনালোকে পায়ে আছে এডভাৰ্টাইজমেণ্ট। গতিকে এই চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ পৰৱৰ্তী সকলো ধৰণৰ ইনফৰমেশ্যন জবৰ ক্ষেত্ৰতে হওক, এনি ইনফৰমেশ্যন ক্ষেত্ৰতে হওক, বা DMEৰ পৰীক্ষাৰ ক্ষেত্ৰতে হওক, বা EDRE থাৰ্ড গ্ৰেড ৰিজাল্টৰ ক্ষেত্ৰতে হওক, EDRE থাৰ্ড মেৰিট লিষ্টৰ ৰিজাল্টৰ ক্ষেত্ৰতে হওক, বা সকলো ধৰণৰ ইনফৰমেশ্যন ক্ষেত্ৰতে হওক, বা এনি ইনফৰমেশ্যন অসমৰ যিকোনো ইনফৰমেশ্যন ক্ষেত্ৰতে হওক সময়মতে পাই থাকিবলৈ একমাত্ৰ নিৰ্ভৰযোগ্য এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আপোনালোকে সকলোখিনি বুজিলে যে যিহেতু ইতিমধ্যে কি ডিপাৰ্টমেণ্ট কম্বাইন পাতিব বা কি নিজাববীয়াকৈ পাতিব, সকলোখিনি ইনফৰমেশ্যন গম পালে, EWSৰ কথাখিনিও গম পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।